সেয়া আছিল 1970 চনৰ আগষ্ট মাহ। এটা বাতৰিয়ে অসমৰ আকাশ বতাহ কঁপাই তুলিলে। সেই সময়ৰ অবিভক্ত গোৱালপাৰা জিলাৰ এটা অংশ আৰু বৰ্তমানৰ ধুবুৰী জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ চৰকাৰী আৱাসগৃহত এটা দুটা নহয় 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছে, তাকো মহিলাৰ। যথাসময়ত মৃতদেহকেইটাৰ চিনাক্তকৰণ হ'ল। এই মৃতদেহকেইটা আন কাৰো নাছিল, তেওঁলোক আছিল এটা সময়ত সেই ঘৰৰে আৱাসী। তেওঁলোক আছিল অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ পত্নী আৰু 3গৰাকীকৈ গাভৰু জী। তেওঁলোকক হত্যা কৰি মৃতদেহবোৰ চৰকাৰী আৱাসগৃহৰ চৌহদতে পুতি ৰখা হৈছিল। আটাইতকৈ চাঞ্চল্যকৰ কথা হ'ল যে এই হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত হ'ল স্বয়ং বিচাৰক উপেন্দ্ৰনাথ ৰাজখোৱা। সেই সময়ত আজিকালিৰ দৰে ফেচবুক আৰু হোৱাটছএপ নাছিল, হ'লেও বাতৰিটো বিয়পিবলৈ বেছি সময় নালাগিল। অসমৰ বাতৰি কাকত আৰু আলোচনীবিলাকে বাতৰিটো বনজুইৰ দৰে বিয়পি যোৱাত সহায় কৰিলে। অসমবাণী বাতৰিখনে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিল। অতি বিচক্ষণ সাংবাদিক নিৰোদ চৌধুৰীৰ তীক্ষ্ণ কলমে হত্যাকাণ্ড জীৱন্ত হৈ অসমবাসীৰ চকুৰ আগত ধৰা দিলে। অসমবাণীৰ এটা কপি লৈ সেই ঘটনাৰ ধাৰাবাহিক বিৱৰণী পঢ়ি চাবলৈ মানুহৰ হেতা ওপৰা লাগিল। এটা সময়ত অসমবাণীৰ বিক্ৰী বাঢ়ি গৈ 85,000 হ'লগৈ। সকলোতে বাতৰিটোৰ সৰব আলোচনা চলিল। এজন অৱসৰপ্ৰাপ্ত বিচাৰকে নিজৰ পৰিয়ালৰ সদস্যক এনেদৰে নৃশংসভাৱে হত্যা কৰিব পাৰিব জানো? একে আশাৰতে কথাটো মানি ল'বলৈ সকলোৱে টান পালে। ইতিমধ্যে মানুহবোৰে জানিছিল যে বিচাৰক উপেন ৰাজখোৱা এজন যথেষ্ট অমায়িক স্বভাৱৰ ব্যক্তি আছিল। সকলোকে আপোন কৰি লোৱা এই শান্ত স্বভাৱৰ সুদক্ষ বিচাৰকজনে কেনেকৈ পৰিয়ালৰ আপোন মানুহবোৰক হত্যা কৰিব পাৰে? ইফালে পুলিচৰ তদন্ত ক্ষিপ্ৰগতিৰে আগবাঢ়িছিল। এটা সময়ত সকলো পৰ্দা আঁতৰিছিল আৰু সকলো মানুহেই সাক্ষী হৈ পৰিছিল এটা চিনেমা লগা সঁচা ঘটনাৰ। জানিছিল বিচাৰক উপেন ৰাজখোৱাৰ মুখাৰ আঁৰত লুকাই থকা হত্যাকাৰী উপেন ৰাজখোৱাৰ বিষয়ে। বিচাৰক উপেন ৰাজখোৱাৰ জন্ম হৈছিল ডিব্ৰুগড়ত। অত্যন্ত মেধাৱী ছাত্ৰ হিচাপে পৰিচয় দি ৰাজখোৱাই যোৰহাটৰ JV কলেজৰ পৰা BA পাছ কৰিছিল। তাৰ পিছতে তেওঁ নামভৰ্তি কৰিছিল ওকালতিত। ওকালতি পঢ়া সামৰি তেওঁ নিম্ন আদালতত বিচাৰক হিচাপে চাকৰি জীৱনৰ পাতনি মেলিছিল। অতি সফলতাৰে বিচাৰকৰ চাকৰি শেষ কৰিবলৈ ওলোৱা ৰাজখোৱাৰ শেষবাৰৰ বাবে পোষ্টিং হৈছিল ধুবুৰীত। সেয়া 1969 চন। তেওঁ থাকিবলৈ লৈছিল চহৰৰ এটা সম্ভ্ৰান্ত অঞ্চলত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ বাবে নিৰ্দিষ্ট হৈ থকা চৰকাৰী বাংলোত। সেই বছৰৰে পূজাৰ পিছত তেওঁ পৰিয়ালটোক প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা ধুবুৰীলৈ নিয়ে। পৰিয়াল মানে পত্নী পুতুলি বা পুতুল ৰাজখোৱা, ডাঙৰ ছোৱালী নিৰ্মালী ওৰফে লিনু ৰাজখোৱা, মাজু ছোৱালী জোনালী ওৰফে লুনা ৰাজখোৱা আৰু সৰু ছোৱালী ৰূপালী ওৰফে ৰূপলেখা ওৰফে ভণ্টু ৰাজখোৱা। ডাঙৰ ছোৱালী লিনুৱে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত MA কৰি উঠিছিল। মাজু ছোৱালী লুনা আৰু সৰু ছোৱালী ভণ্টুৱে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত স্নাতক মহলাত পঢ়ি আছিল। প্ৰথমবাৰৰ বাবে পৰিয়ালটো ধুবুৰীত বেছিদিন থকা নাছিল। ইয়াৰ পিছত মাজে সময়ে অহা যোৱা চলি থাকিল। 1970 চনৰ জানুৱাৰী মাহত পুতুলি ৰাজখোৱা আৰু ডাঙৰ ছোৱালী লিনু কিছুদিন থকাকৈ ধুবুৰীলৈ আহিল। ইফালে জানুৱাৰী মাহৰ শেষত বিচাৰক ৰাজখোৱাই অৱসৰ গ্ৰহণ কৰিলে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ আছিল সৰস্বতী পূজা। পূজাৰ দিনা ৰাতি কিছু দেৰিকৈ পৰিয়ালটোৱে পূজা চাই ঘূৰি আহিছিল। এই কথাটো ওচৰ চুবুৰীয়া আৰু ঘৰৰ লগুৱাহঁতে প্ৰত্যক্ষ কৰিছিল। কিন্তু তাৰ পিছৰে পৰা পুতুলি আৰু লিনুক কোনেও জীৱন্ত অৱস্থাত ধুবুৰীত দেখা পোৱা নাছিল। তেওঁলোকৰ বিষয়ে সোধাত উপেন ৰাজখোৱাই জনাইছিল যে তেওঁলোকে সৰস্বতী পূজাৰ পিছদিনাই গুৱাহাটীলৈ বুলি বাছত উঠি গুচি গৈছিল। অৱশ্যে সেইদিনা ঘৰৰ লগুৱা আৰু মালী আৰু অৰ্ডাৰলীকেইজনে লক্ষ্য কৰিছিল যে তেওঁলোকৰ চাহাবে কোচবিহাৰৰ পৰা পদুম ফুল আনি ৰুবলৈ বুলি খন্দাই ৰখা দুটা প্ৰকাণ্ড গাঁতৰ এটা পোত খাই আছিল। এজন লগুৱা বিগন প্ৰসাদে আন এটা আচৰিত ঘটনা সেইদিনা দেখিছিল। তেওঁ দেখিছিল যে চাহাবে নিজে বাথৰুমত কিছুমান কাপোৰ ধুই আছিল আৰু বাথৰুমৰ পৰা ওলোৱা পানী তেজৰ দৰে ৰঙা আছিল। আনকি চাহাবে সেই কাপোৰ বাহিৰত শুকাবলৈও নিজেই মেলি দিছিল। 14 ফেব্ৰুৱাৰীত উপেন ৰাজখোৱাই তেওঁৰ শালপতি অৰ্থাৎ পুতুলি ৰাজখোৱাৰ সৰু ভনীয়েকৰ স্বামী আৰু সেই সময়ৰ অসমৰ ৱেষ্ট ৰেঞ্জৰ DIG
বৰদা শৰ্মালৈ ফোন কৰি তেওঁলোকৰ ঘৰত থকা ৰাজখোৱাৰ সৰু ছোৱালী দুজনীক ধুবুৰীলৈ পঠিয়াই দিবলৈ অনুৰোধ জনালে। লগতে তেওঁ এইটো কথাও জনালে যে 11 ফেব্ৰুৱাৰীত যদিও পুতুলি ৰাজখোৱা আৰু লিনু গুৱাহাটীলৈ বুলি গৈছিল, বাটতে তেওঁলোকে এজন সম্পৰ্কীয় সেই সময়ৰ কোকৰাঝাৰৰ SDC লক্ষী গোস্বামীৰ অসুখৰ খবৰ পাই কোকৰাঝাৰলৈ বুলি গুচি গ'ল। উপেন ৰাজখোৱাৰ কথাত শ্ৰী বৰদা শৰ্মা আৰু তেওঁৰ পৰিয়ালে প্ৰথমতে আপত্তি দৰ্শালে, কাৰণ লুনা আৰু ভণ্টুৰ পৰীক্ষালৈ বেছি দিন নাছিল। কিন্তু উপেন ৰাজখোৱাই তেওঁলোকক সন্মত কৰালে যে সেই বিষয়ে তেওঁ জানে আৰু পৰিয়ালৰ সকলো মিলিয়েই এটা সিদ্ধান্ত কৰি তেওঁলোকে দাৰ্জিলিঙলৈ ফুৰিবলৈ যোৱাৰ প্ৰগ্ৰেম বনাইছিল। তেওঁ সৰু ছোৱালী দুজনীক লগত লৈ কোকৰাঝাৰৰ পৰা পুতুলি ৰাজখোৱা আৰু লিনুক লগত লৈ দাৰ্জিলিঙলৈ যাব। শেষত উপায় নাপাই বৰদা শৰ্মাই 14 ফেব্ৰুৱাৰীৰ আবেলি বাছত উঠাই লুনা আৰু ভণ্টুক ধুবুৰীলৈ পঠিয়াই দিলে। লুনা আৰু ভণ্টুক বাছৰ পৰা আগবঢ়াই নিবলৈ ৰাজখোৱা নিজেই আহিছিল। 25 ফেব্ৰুৱাৰীলৈকে ছোৱালী দুজনীয়ে দেউতাকৰ লগত ফুৰিবলৈ যোৱা বা আজৰি সময়ত বেডমিণ্টন খেলা সকলোৱে দেখা পাইছিল। কিন্তু 26 ফেব্ৰুৱাৰীৰ দিনা পুৱাই ছোৱালী দুজনীক বন্ধু এজনৰ গাড়ীৰে গুৱাহাটীলৈ পঠাই দিয়া বুলি ৰাজখোৱাই বঙলাৰ আন সকলো সদস্যক জানিবলৈ দিলে। বিগন প্ৰসাদ নামৰ লগুৱাজনে অনুসন্ধান কালত জানিবলৈ দিছিল যে কলা ৰঙৰ এখন গাড়ীত তেওঁ আগতে মেম চাহাবহঁতক উঠি ফুৰিবলৈ যোৱা দেখিছিল। সেইবাবে সন্দেহ কৰিবলৈ বিশেষ একো দেখা নাছিল। অৱশ্যে তেওঁলোকে সেইদিনা লক্ষ্য কৰিছিল যে চাহাবে কোচবিহাৰৰ পৰা পদুম ফুল আনি ৰূপলৈ বুলি খন্দাই ৰখা দ্বিতীয়টো গাটো লগোৱা উমেশৰ সহায়ত পুতি পেলাইছিল। তাৰপিছত এপ্ৰিলৰ 15 তাৰিখলৈকে ৰাজখোৱা চৰকাৰী আৱাসতে থাকিল। 1970 চনৰ 15 এপ্ৰিলত ৰাজখোৱা শিলিগুৰিলৈ বুলি ৰাওনা হয়। এই সময়খিনিতে ৰাজখোৱাই তেওঁৰ বিদায় সম্বৰ্ধনাৰ বাবে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সকলোৰে লগত হাঁহি মাতি গ্ৰুপ ফটো উঠে। ইফালে 1970 চনৰ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে ৰাজখোৱাই শেষবাৰৰ বাবে বৰদা শৰ্মাক ফোন কৰি ৰাজখোৱাৰ গুৱাহাটীত থকা ঘৰটোৰ পৰা ভাড়াতীয়াক উলিয়াই খালী কৰি দিবলৈ কৈছিল। তেওঁ জনাইছিল যে অৱসৰৰ পাছত তেওঁ পৰিয়ালৰ সৈতে গুৱাহাটীত থাকিব বিচাৰে। তাৰ পিছৰে পৰা জুলাই মাহ পৰ্যন্ত ফোনত কোনো যোগাযোগ নোহোৱাত, লগতে ফোন কৰিলেও ৰাজখোৱাই ৰিচিভ নকৰাত বৰদা শৰ্মাৰ পুলিচ মনটো অকণমান গোন্ধাবলৈ ধৰিলে। তেওঁ তাৰ মাজতে অফিচৰ কামত ধুবুৰীলৈ যোৱাৰ সুবিধাত খা খবৰ ল'বলৈ চেষ্টা কৰিছিল যে পৰিয়ালটো ক'ত আছে, তথাপি তেওঁ বিফল হ'ল। তেওঁ আচৰিত হ'ল যে ফুৰিবলৈ বুলি যোৱা এটা পৰিয়াল নিখোজ কেনেদৰে হ'ব পাৰে। অৱশেষত AG অফিচৰ পৰা পঠিওৱা এখন টেলিগ্ৰাম তেওঁৰ হাতত পৰাত তেওঁৰ সন্দেহ অধিক ঘনীভূত হ'ল। তেওঁৰ হাতত পৰা এই টেলিগ্ৰামখনত AG অফিচে প্ৰসংগ বা ৰেফাৰেন্স হিচাপে ৰাজখোৱাৰ 6 জুনত ধুবুৰীৰ পৰা পঠিওৱা এখন টেলিগ্ৰামৰ কথা উল্লেখ কৰিছিল। 15 এপ্ৰিলৰ পৰা ধুবুৰীত নথকা মানুহজনে কেনেকৈ 6 জুনত ধুবুৰীৰ পৰা টেলিগ্ৰাম পঠিয়াব পাৰে। এই কথাৰ সম্ভেদ লৈ বৰদা শৰ্মাই জয়প্ৰকাশ চক্ৰৱৰ্তীৰ কথা জানিব পাৰিলে। তেওঁ সোধা পোছা কৰাত জয়প্ৰকাশ চক্ৰৱৰ্তীয়ে জানিবলৈ দিলে যে ৰাজখোৱাৰ হৈ তেওঁ এই ধুবুৰীৰ পৰা 6 জুনত সেই টেলিগ্ৰামটো কৰিছিল। তেওঁ লগতে আৰু এটা চাঞ্চল্যকৰ কথা জনালে যে জুন মাহত কিবা এটা কামত আহি বিচাৰক উপেন ৰাজখোৱা জয়প্ৰকাশ চক্ৰৱৰ্তীৰ ঘৰত 3টাকৈ ৰাতি কটাই গৈছিল। বৰদা শৰ্মাই অধিক সোধা পোছা কৰাত জয়প্ৰকাশ চক্ৰৱৰ্তীয়ে জানিবলৈ দিলে যে উপেন ৰাজখোৱা শিলিগুৰিৰ এখন হোটেলত আছে, হোটেল চেভয়। অৱশেষত 25 জুলাই তাৰিখে বৰদা শৰ্মা, পুতুলি ৰাজখোৱাৰ ভায়েক গোলাঘাটৰ অপূৰ্ব বৰুৱা আৰু ধুবুৰী থানাৰ OC দ্বিজেন্দ্ৰনাথ কাহালি গৈ হোটেল চেভয়ত উপস্থিত হ'ল আৰু তাতেই তেওঁলোকে 39 নম্বৰ ৰুমত লগ পালে বিচাৰক উপেন ৰাজখোৱাক। বৰদা শৰ্মা আৰু অপূৰ্ব বৰুৱাই খুব জোৰ কৰি ধৰাত উপায়ন্তৰ হৈ উপেন ৰাজখোৱাই কৈছিল আংশিকভাৱে সত্য কথা। তাকো তেওঁ মুখেৰে এই কথা কোৱা নাছিল, লিখি দিছিল এটুকুৰা কাগজত। অসমীয়াতেই তেওঁ লিখিছিল, পুতুলি, লিনু, লুনা আৰু ভণ্টু এই পৃথিৱীত নাই। তাৰ পিছতেই যেন উন্মোচিত হ'বলৈ ধৰিছিল বিচাৰক ৰাজখোৱাৰ মুখাৰ আঁৰৰ মুখ। তেওঁ বৰদা শৰ্মা আৰু অপূৰ্ব বৰুৱাক সম্পূৰ্ণভাৱে এটা মনে সজা কাহিনী শুনালে। এদিন পুতুলি ৰাজখোৱা বাৰাণ্ডাত পিছলি পৰি মূৰত আঘাত পাই মৰি থাকিল। সেই দুখতে ডাঙৰ ছোৱালী লিনুৱে স্লিপিং টেবলেটৰ অভাৰড'জ লৈ মৰি থাকিল।
তেওঁ সৰু ছোৱালী দুজনীয়ে মনত আঘাত পাই আত্মহত্যা কৰিব পাৰে বুলিয়েই আত্মীয় স্বজনক এই খবৰ নিদি পুতুলি আৰু লিনুৰ মৃতদেহ কিছুমান বিহাৰী বনোৱা লগাই ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই দিয়া বুলি জনালে। ইফালে লুনা আৰু ভণ্টুক সন্দৰ্ভত তেওঁ ক'লে যে যেতিয়া ধুবুৰীলৈ আহি সিহঁতি এই কথাটো শুনিলে দুয়োজনীয়ে মনৰ আঘাত সহিব নোৱাৰি ব্ৰহ্মপুত্ৰৰ বুকুতেই জাপ দি আত্মহত্যা কৰিলে। বৰদা শৰ্মা আৰু অপূৰ্ব বৰুৱাই তেতিয়া যি হ'ল হৈ গ'ল বুলি মনতে সান্তনা লভি মৃতদেহ পেলোৱা ঠাইটুকুৰা দেখুৱাবলৈ উপেন ৰাজখোৱাক অনুৰোধ জনালে। ৰাজখোৱা প্ৰথমতে মান্তি হোৱা নাছিল, কিন্তু শেষত বৰদা শৰ্মা আৰু অপূৰ্ব বৰুৱাই জোৰ কৰি লগ ধৰাত তেওঁ যাবলৈ মান্তি হ'ল আৰু কাপোৰ সলাবলৈ বুলি বাথৰুমলৈ গ'ল। বাথৰুমৰ পৰা কিছু সময়ৰ পিছত এটা অস্ফুট গেঙনিৰ দৰে শব্দ আহিল আৰু তাকে শুনি বৰদা শৰ্মা আৰু অপূৰ্ব বৰুৱাই বাথৰুমৰ দৰ্জা খোলাৰ ব্যৱস্থা কৰি দেখিলে যে বাথৰুমৰ এডোঙা তেজৰ মাজত ৰাজখোৱা লুতুৰি পুতুৰি হৈ আছে। তেওঁ এখন ছুৰীৰে পেটত আঘাত কৰিছিল। লগে লগে উপেন ৰাজখোৱাক হস্পিটেললৈ লৈ যোৱা হ'ল আৰু লগতে অপূৰ্ব ৰাজখোৱাই এখন এজাহাৰ দি শিলিগুৰি থানাতেই উপেন ৰাজখোৱাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰাত এটা গোচৰ ৰুজু কৰিলে। ইফালে ৰাজখোৱাৰ কথা মতে ব্ৰহ্মপুত্ৰৰ বুকুত সাম্ভাব্য ঠাইবিলাকত মৃতদেহৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হ'ল, কিন্তু সকলো চেষ্টা ব্যৰ্থ হ'ল। লাহে লাহে ৰাজখোৱা সুস্থ হৈ উঠাত পুনৰ জেৰা কৰা হ'ল। উপায় নাপাই অৱশেষত ৯ আগষ্টত উপেন ৰাজখোৱাই প্ৰকাশ কৰিলে সেই ভয়ানক সত্যটো। ঘৰৰ লগুৱা উমেশ বৈশ্যৰ সৈতে মিলি পত্নী পুতলি ৰাজখোৱা আৰু ৩ গাভৰু জীয়েক লিনু, লুনা আৰু ভণ্টুক হত্যা কৰি উপেন ৰাজখোৱাই পুতি থৈছিল ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশৰ চৰকাৰী আৱাসগৃহৰ চৌহদত। উপেন ৰাজখোৱাৰ সেই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতেই পুলিচে গুৱাহাটীৰ পৰা উমেশ বৈশ্যক গ্ৰেপ্তাৰ কৰিলে। পিছত উমেশ বৈশ্যই দেখুৱাই দিয়া স্থানতেই খান্দি পুলিচে উদ্ধাৰ কৰিছিল ৪জনীকৈ মহিলাৰ উৱলি যোৱা মৃতদেহ। এতিয়া প্ৰশ্ন হ'ল, কিয় হত্যা কৰিলে উপেন ৰাজখোৱাই আপোন মানুহবোৰক? এই কথাটো চিৰদিনৰ বাবে ৰহস্যৰ আৱৰ্ততেই হয়তো সোমাই থাকিব, কিয়নো উপেন ৰাজখোৱাই কাৰোৰে আগত এই বিষয়টোৰ সন্দৰ্ভত টু শব্দ এটাও প্ৰকাশ নকৰিলে। পিছত এই বিষয়ে বিভিন্ন গুজবৰ সৃষ্টি হৈছিল। তাৰ ভিতৰত এটা গুজবত পুতলি ৰাজখোৱাৰ চৰিত্ৰক লৈ সন্দেহৰ আঙুলি উঠিছিল। বহুতৰ মতে উপেন ৰাজখোৱাৰ সন্তান জন্ম দিব পৰাৰ ক্ষমতা নাছিল। আন কিছু লোকে আকৌ উপেন ৰাজখোৱাৰ ছোৱালীকেইজনীক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তেওঁলোকৰ মতে উপেন ৰাজখোৱাৰ ডাঙৰ দুয়োজনী ছোৱালীৰ স্বভাৱ চৰিত্ৰ একেবাৰে বেয়া আছিল। বহু ল'ৰাৰ লগত সিহঁতৰ শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ ভিতৰত আনকি লগুৱা উমেশ চন্দ্ৰ বৈশ্যও আছিল অন্যতম। আন কিছু লোকে আকৌ অভিশপ্ত ঘৰটোলৈ আঙুলিয়াব খোজে। এটা কাহিনী মতে এটা সময়ত RSN কোম্পানীৰ সেই ঘৰটোত আগতেও দুটা এনেধৰণৰ ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হৈছিল। সি যি কি নহওক, এনে এটা নৃশংস হত্যাকাণ্ড সংঘটিত কৰি কিদৰে ৰাজখোৱাই সেই ঘৰটোত সম্পূৰ্ণ ২টা মাহ তাৰ পিছতো কটাব পাৰিছিল? তাৰ পিছলৈকো কেনেদৰে স্বাভাৱিক হৈ সমাজ জীৱনত তেওঁ চলি থাকিছিল? এবাৰ হোটেলত আৰু পৰৱৰ্তী সময়ত ধুবুৰী জেইলত থকাৰ সময়ত মুঠতে দুবাৰ আত্মহত্যাৰ চেষ্টা কৰা ৰাজখোৱাই কিয় ক্ষমাদানৰ বাবে মাননীয় ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনাইছিল? আত্মগোপন কৰি থকাৰ মাজতে ধুবুৰীলৈ ৩টা ৰাতিৰ বাবে ৰাজখোৱা কিয় আহিছিল? এনেধৰণৰ বহু প্ৰশ্নই চিৰদিন আমাক ৰহস্যৰ আৱৰ্তত ৰাখিব বুলি আমি নিশ্চিত। ১৯৭৬ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা যোৰহাট জেইলত বিচাৰক ৰাজখোৱাক ফাঁচি দিয়া হ'ল। কিন্তু এটা প্ৰশ্নই চিৰদিন অসমৰ ৰাইজক জোকাৰি থাকিব বুলি আমাৰ বিশ্বাস। সেই প্ৰশ্নটো হ'ল, বহু অপৰাধীৰ ফাঁচীৰ হুকুম দিয়া বিচাৰক ৰাজখোৱা নিজেই ফাঁচী কাঠত ওলমিব লগা হ'ল কিয়?